নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহিছোঁ দেই আপোনালোকৰ মাজলৈ। কি খবৰ আপোনালোকৰ, ভালনে? মোৰ বৰ্তমান ভালেই, আশা কৰোঁ আপোনালোকৰ ভালেই চাগে ন। এতিয়া আমি অলপ ফুৰিবলৈ আহিছোঁ। ফুৰিবলৈ মানে কচু জাল আমাৰ ভাগিন পোৱালি এটা হ'ল, আহি আছোঁ। কোন কোন আহিছে দেখাম বাৰু, কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইমান অকণি এইটো কুকুৰ পোৱালি এটি ক'লে যোৱা তুমি? এটি দিছেনে? এয়া জোনটি আগত গৈ আছে, মই আহিছোঁ আৰু জোনটি আৰু আমাৰ এয়া বেটা দেখিছেনে, প্ৰেজেণ্ট লৈ আহিছে ভায়েকলে। ন কি আনিছা তুমি? কি আনিছা? এইটো কি আছে? এইটোত কাপোৰ ভাইটিলে আনিছা? ব'লা। দেখিছেনে আমাৰ এইফালে ৰাস্তা কেনেকুৱা হৈ আছে, অৱস্থা নাই। পাতৰ গাড়ী গৈ বালি গাড়ী গৈ অৱস্থা নাইকিয়া হ'ল ৰাস্তা। ল'ৰাবিলাক চাওকচোন, গাড়ী এখন এইখিনিত ৰখাই থ'লেহে গোটেই দৌৰি আহি গাড়ীত উঠি গ'ল। দেখিছেনে? আমিও আছিলোঁ কিন্তু আগতে দেই এনেকুৱা, গাড়ী বুলি ক'লে পাগল আৰু। কিবা এটা কোৱা তুমি। এইয়া আমাৰ নন্দালৰ হেৰি হ'ব, আমাৰ ভাগিন। এতিয়া আমি মামীয়ে কয় আৰু মানে এপাক আৰু আহোম মানুহ নহয় জানো, সেইটো কাৰণে এয়া জাল খাবলৈ ওলাইছোঁ আমি আকৌ কচু জাল বুলি কওঁ। আপোনালোকে কি বুলিহে ক'ব হেৰি জনাবচোন। গৈ থাকোঁ, পাছত আপোনালোকক লগ পাই আছোঁ। আৰু তাক কোৱাচোন কিবা এটা। এইয়া কচু জাল খাবলৈ আহি আছোঁ। কচু জাল ক'লে খুব লোভ লাগে আৰু দেই, আমি দুয়ো আহি আছোঁ। কিমান যে লোভ লাগে কচু জাল বুলি ক'লে ন, ভাল লাগে খাই, আৰু সেইটো কাৰণে বহুত দিনৰ মূৰত পাইছোঁ আৰু খাবলৈ। ভণ্টি ঘৰ পালোহি, এইখিনিতে আছে মানে, সোমাই যাওঁ এতিয়া। আপোনালোককো দেখাওঁ, আপোনালোকে দেখিছে হ'লেও আৰু ন। আমাৰ ভণ্টিহঁতৰ ঘৰ দেখিছে নহয়, ইয়াত দেখাম দেই আপোনালোকক। ফুল এয়া চাওক কিমান ধুনীয়া, এইবোৰ দেখিছেনে কিমান ধুনীয়া ধুনীয়া। আৰু চাওক এইজোপা, এইয়া কিমান ধুনীয়া ধুনীয়া ফুল। আৰু এইবোৰ দেখিছেনে ফুলি আছে, দুপা ফুলি আছে। আৰু এইজোপা ঢেৰ ফুল আছে। চবে আৰু শাক পাচলিয়ে চাইছে আহি, কি কি আছে কি কি নাই বোলে। আৰু এয়া এইফালে ফুলি আছে। আৰু এজোপা আপোনালোকক দেখুৱাম দেই, এইজোপা। এইজনী আমাৰ ভাগিন বহি আছে, কাহ হৈছে বোলে। পাতিম বাৰু তোমাৰ লগত দেই পিছত কথা। হেৰি কেনি গ'ল? এপা শুই আছে, গ'ল। খাই কৈ বহি আছোঁ। এয়া মাক চব মেলি চাই আছে। কচু জাল খাই এতিয়া আহি আছোঁ, মুখত তামোল পূৰা ভৰাই আছোঁ। আৰু এটা কথা ক'ম দেই, খালে বলে আৰু একেবাৰে গিলাচো লৈ আহিছে পুলি পচাবলৈ। চাওকচোন আমতি দেখুৱাই দিয়াচোন তুমি এইবোৰ। এয়া চাওক গিলাচো লৈছে, দেখিছেনে পুলি পচাবলৈ। এয়া কি আহি আছোঁ গোটেইবোৰ। ঘৰলৈ এতিয়া আহি আছোঁ, যোৱাও আমাৰ দেৰি নহয়। ঘৰতে আমাৰ 1টা বাজিলে আৰু এতিয়া আহি আছোঁ। আন্ধাৰ হৈছে, 6টা বাজিলে। যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে, তেতিয়া আৰু কি কি কৰিব লাগিবতো আপোনালোকে জানেই। এইফালে গাড়ী এখন গৈছে, কি কি যে কৈ গৈছে ল'ৰাকেইটা মানে। ঠিক আছে আজিলৈ তেতিয়া বাই। আৰু জোনটি কৈ দিয়া বাই বুলি।
বাই বাই আহি আছো এয়া সন্ধিয়া হ'ল আৰু বোৱাৰী মানুহ ন কি ঘৰত কিবা কয় নকয় বাৰু হ'লেও কোৱাই ক'ব আৰু ন সেইটো বা হয় আৰু নিজৰ বাই বুলি কৈ দিয়া চব কাম বন কৰিহে আহিছোঁ সেইটো কাৰণে দেৰিকৈ আহিছোঁ ঠিক আছে 5টা বজাত ঘৰলৈ উভতিছোঁ আৰু 4টা বজাত আহি আৰু এই আকৌ আহোঁতে আহিলে গাড়ীত দেউৰকৰ লগত আৰু এতিয়া খোজকাঢ়ি আহিছে মোক লৈ আহিছে নহ'লে তাইক নেৰিম নহয় আমি ন একেলগে ভাল লাগিব বুলি কোৱা কাৰণে মই গুচি আহিলোঁ আৰু বোলে খোজ চলাই তেজবোৰ চলাচল হ'ব বুলি কৈছে সিহঁতে ঠিক আছে আজিলৈ তেতিয়া বাই বাই